হেল্ল' গাইজ, মই আৰফিনা মোৰ ইউটিউব চেনেলটোলৈ আপোনালোকক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। মই আজি আপোনালোকৰ আগত চিম্পলত বনোৱা লাডুৰ ৰেচিপি এটা শ্বেয়াৰ কৰিম। এতিয়া বনোৱা আৰম্ভ কৰোঁ। প্ৰথমতে মই এখন কেৰাহী পাতি লৈছোঁ, তাত অলপ পানী দি লৈছোঁ আৰু গুড়খিনি মিহি মিহিকৈ কাটি দি ল'লোঁ। তাৰপিছত এতিয়া এনেকৈ অলপ সময় লৰাই থাকিম যেতিয়ালৈকে গুড়খিনি মিলি নাযায়। আৰু এফালে মই অকল বৰা চাউল মিক্সিত মাৰি লৈছোঁ আৰু লগতে কেইটামান চফ গুটি ইয়াতে দি ল'লোঁ। এনেকৈ কেতিয়াবা ঘৰতে লাড়ু বনাই খাবচোন, খুবেই ভাল লাগে, বেছি সময়ৰ প্ৰয়োজনো নহয়। আৰু এফালে আমাৰ গুড়খিনি হৈ গৈছে আৰু এতিয়া মই লাহে লাহে গুড় পানীখিনি চাউলত দি লাড়ু বনাম। চাউলখিনি মই অলপ ভাজিহে মিক্সিত মাৰিছিলোঁ, এইটো কথা ক'বই পাহৰি গ'লোঁ। এতিয়া এনেকৈ চামুচখনে অলপ অলপ লৰাই লাড়ু বনাম। যেতিয়া অলপ ঠাণ্ডা হ'ব তেতিয়া হাতেৰে এনেকৈ লাড়ু বনাই যাম। এয়া মোৰ লাড়ু বনোৱা হৈ গৈছে। এনেকৈ লাড়ু বনাই যাম আৰু যদি ভিডিঅ'টো ভাল লাগে তেন্তে লাইক এটা নিশ্চয় কৰি দিব বুলি আশা কৰিলোঁ। আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব যাতে মোৰ আহিবলগীয়া ভিডিঅ'বোৰ সকলোতকৈ আগে আপোনাৰ মোবাইলত যায়।